डीएम खिचड़ी चैनल पर आपको स्वागत है। आज मैं লৈ আহিছো 25টা ধৰণৰ প্ৰশ্ন আৰু উত্তৰ যিকেইটা প্ৰশ্ন আৰু উত্তৰৰ সহায়ত আপুনি সহজে ড্ৰাইভিং লাইসেন্স পাস কৰিবলৈ পাৰিব। তেতিয়া হলে আৰম্ভ কৰো এই ভিডিওটো নাও স্টাৰ্ট। কাষৰ চিহ্নটোৰ অৰ্থ কি? এনসাৰ বি হুকাখে ঘোৰাটো বাধ্যতামূলক। 2 নম্বৰ প্ৰশ্নটো আহিছে যে কাষৰ চিহ্নটোৰ অৰ্থ কি? আমি উত্তৰবিলাক চাই গৈছো। ইয়াৰ এনসাৰ হৈছে বি বাওঁ দিশে হেয়াৰ পিনৰ দৰে বেকা। আহিলে 3 নম্বৰ প্ৰশ্ন, কাষৰ চিহ্নটোৰ অৰ্থ কি? শিঙা বুজোৱা নিষেধ। এনসাৰ এ। এবাৰ আহিছে আমি 4 নম্বৰ প্ৰশ্ন, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াত আমি উত্তৰটো পাইছো এনসাৰ এ বাধ্যতামূলকভাৱে পোনে পোনে যাওক অথবা বাওঁফালে। এতিয়া আহিছে আমি 5 নম্বৰ প্ৰশ্নটো, কাষৰ চিহ্নটোৰ অৰ্থ কি? অৰ্থাৎ ইয়াৰ এনসাৰ হৈছে এ ঘণ্টাত 50 কিলোমিটাৰতকৈ অধিক গতিত গাড়ী নচলাব। এনসাৰ এ। নেক্সট প্ৰশ্ন আহিছে আমাৰ এতিয়া 6 নম্বৰ, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে আমাৰ উত্তৰ বি বাধ্যতামূলক পোনে পোনে যাওক। নেক্সট প্ৰশ্ন আহিছে আমাৰ এতিয়া 7 নম্বৰ, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াত আমাৰ এনসাৰটো হৈছে চি কেৱল 3.5 মিটাৰ উচ্চতাৰ বাহনৰ প্ৰৱেশে অনুমতি আছে। এনসাৰ চি। এতিয়া আহিছে আমি পৰৱৰ্তী প্ৰশ্ন, যিটো প্ৰশ্ন 8 নম্বৰ, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে আমাৰ এ চালকে বাওঁ দিশলৈ গাড়ীখন ঘূৰাব বিচাৰিছে। এতিয়া আহিছো আমি কুৱেশ্যন নম্বৰ এবাৰ হ'ব আমাৰ 9, কাষৰ চিহ্নটোৰ অৰ্থ কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমি সন্মুখৰ প্ৰতিবন্ধক আছে, যিটো আমি শুদ্ধ উত্তৰ বুলি মানি লৈছো। এইটো হৈছে কুৱেশ্যন এনসাৰ হ'ল এ। এনসাৰ এ। তাৰপিছতে আহিছো আমি এতিয়া 10 নম্বৰ প্ৰশ্ন, যিটো প্ৰশ্ন দিছে যে কাষৰ চিহ্নটোৰ অৰ্থ কি? এইটো আমি উত্তৰটো পাইছো বি যিটো টেক্সি পাৰ্কিং স্থান। অন্য গাড়ীসমূহ ইয়াত ৰখাব নোৱাৰিব, যিহেতু আমি ইয়াৰ টেক্সিৰ চিহ্নটো আছে। তাৰপিছতে আহিছো আমি এতিয়া 10 নম্বৰ পাছত 11 নম্বৰ প্ৰশ্ন। 11 নম্বৰ প্ৰশ্নটো দিছে কাষৰ চিহ্নটোৰ অৰ্থ কি? অটো ৰিক্সাৰ পাৰ্কিং স্থান, যাক আমি অটো ৰিক্সাৰ এখন ছবি দি থোৱা আছে আৰু ওপৰত পি লিখা আছে, যিটোৱে পাৰ্কিং সূচাইছে। এনসাৰ ए ऑटो पार्किंग स्थान। यदि आपको ये वीडियो अच्छी लगी तो लाइक करो, कमेंट करो, चैनल को सब्सक्राइब करो। थैंक यू। आज परवर्ती प्रश्न है 12 নম্বৰ, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াত আছে এটা ছবি, যিটো ছবিয়ে স্কুলীয়া ছাত্ৰ ছাত্ৰীক বুজাইছে, গতিকে সন্মুখত স্কুল আছে। এনসাৰ এ। পৰৱৰ্তী প্ৰশ্ন হৈছে 13 নম্বৰ, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াত এটা আমি এনসাৰ হৈছে এ বাওঁ দিশে পথটো ইংৰাজীৰ অৰ্থাৎ অসমীয়াৰ প আখৰৰ সদৃশ উপপথ। এনসাৰ এ। পৰৱৰ্তী প্ৰশ্ন 14 প্ৰশ্নটো হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি? বাওঁ দিশে উপপথ আছে, গতিৰ সীমা আৰু চি গাড়ীৰ বহন ক্ষমতা 4 টনতকৈ অধিক হ'ব নোৱাৰিব। এইটো অৰ্থাৎ 6 টন, 6 টন লিখা আছে, 6 টনতকৈ অধিক হ'ব নোৱাৰিব। পৰৱৰ্তী প্ৰশ্ন হৈছে 15, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে এ পশ্চাৎ দিশৰ পৰা অহা গাড়ীক ৰ'বলৈ সংকেত। পশ্চাৎ মানে হ'ল যে গাড়ীখন আহি থকা দিশটো, অৰ্থাৎ ট্ৰেফিকজনৰ সন্মুখৰ ফালৰ পৰা আহি থকা দিশ। পৰৱৰ্তী প্ৰশ্ন 16, কাষৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ এনসাৰটো হৈছে শুদ্ধ উত্তৰ হ'ব চি, যিটো আমি সূচাইছে সংকেতটোৱে ইউ টাৰ্ণ নিষেধ। আমি যিহেতু 16 নম্বৰ প্ৰশ্ন পাই আছো, এতিয়া আমি আহিলোঁ 17 আহিছে
17 নম্বৰ প্ৰশ্ন উত্তৰ কাষৰ চিহ্নটোৰ অৰ্থ কি পৰৱৰ্তী প্ৰশ্ন হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি ইয়াত আছে এ সন্মুখত ঠেক পথ সন্মুখৰ পথটো ইংৰাজী প আখৰৰ দৰে ৰূপ লৈছে আৰু চি হৈছে সন্মুখৰ বহল পথ সমাগত অৰ্থাৎ এনচাৰ চি যিটো সন্মুখত বহল পথ আছে কাষৰ চিহ্নটোৰ অৰ্থ কি 18 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ হৈছে শুদ্ধ উত্তৰ হ'ব বি যিটোৱে প্ৰৱেশ নিষেধৰ সংকেত সূচাইছে অৰ্থাৎ আমি 18 নম্বৰ প্ৰশ্নটো অতি জৰুৰী তাৰপিছত আহিলে পৰৱৰ্তী প্ৰশ্ন হ'ল 19 কাষৰ চিহ্নটোৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে এ সন্মুখত শিলগুটি দিয়া পথ অৰ্থাৎ আনচাৰ হৈছে এ ইয়াৰ পিছৰ পৰৱৰ্তী প্ৰশ্ন আহি আছে আমাৰ এতিয়া যিহেতু 19 হৈ গ'ল এইবাৰ আহিছে 20 নম্বৰ প্ৰশ্ন 20 নম্বৰ প্ৰশ্নটো হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি যিটো প্ৰশ্নৰ অৰ্থ আমি বি নম্বৰ এনচাৰটো দেখুৱাইছে যিহেতু মটৰ গাড়ী আৰু দুচকীয়া বাহনৰ প্ৰৱেশ নিষেধ এই চিহ্নটোৱে মটৰ গাড়ী আৰু বাইকসমূহৰ ওপৰত ক্ৰছ কৰি থোৱা আছে অৰ্থাৎ এনচাৰ বি পৰৱৰ্তী প্ৰশ্ন হ'ল 21 কাষৰ চিহ্নটোৰ অৰ্থ কি এই চিহ্নটোৰ তিনিটা অপশ্যন দিয়া আছে পোনে পোনে যাওক কেৱল এটা দিশে পথ খোলা দুইটা দিশে পথ বন্ধ অৰ্থাৎ এনচাৰ হ'ব আমাৰ বি যিটো প্ৰশ্ন সূচাইছে কেৱল এটা দিশেহে পথ খোলা পৰৱৰ্তী প্ৰশ্ন হৈছে 22 কাষৰ চিহ্নটোৰ অৰ্থ কি আৰু এই প্ৰশ্নটোৱে উত্তৰ তিনিটা অপশ্যন দিছে বাওঁ দিশে ৰ'ব বাধ্যতামূলকভাৱে বাওঁ দাঁতিয়েদি গাড়ী চলাব বাওঁফালে ঘূৰক অৰ্থাৎ এনচাৰ বি বাধ্যতামূলকভাৱে ঘূৰিব লাগিব বাওঁ হাতে অৰ্থাৎ বাধ্যতামূলকভাৱে বাওঁ হাতেদি ঘূৰিব পৰৱৰ্তী প্ৰশ্ন 23 কাষৰ চিহ্নটোৰ অৰ্থ কি এইটো হ'ল এনচাৰ চি পাৰ্কিং নিষেধ যিহেতু এই চিহ্নটোৱে আমাৰ পাৰ্কিং দিয়া থাকে মাজতে আঁচডাল টানি থোৱা আছে ৰঙাকৈ গতিকে এইটো হ'ল আমাৰ এনচাৰ চি পাৰ্কিং নিষেধ তাৰপিছতে আহিলোঁ আমি এনচাৰ কুৱেশ্যন হ'ল 24 কাষৰ চিহ্নটোৰ অৰ্থ কি অৰ্থাৎ চিহ্নটোৱে দেখাইছে এখন ট্ৰাকত ক্ৰছ কৰি থোৱা আছে যিহেতু ট্ৰাকৰ প্ৰৱেশ নিষেধ এনচাৰ এ এই প্ৰশ্নটোৱে আমি গধুৰ যান বাহন অৰ্থাৎ ট্ৰাকসমূহৰ প্ৰৱেশ নিষেধ কৰা সূচাইছে তাৰপিছতে আহিলে আমাৰ এইবাৰ আহিলোঁ আমি একেবাৰে শেষৰটো প্ৰশ্ন যিটো প্ৰশ্ন আমাৰ আজি পাৰ্ট 1ৰ শেষ প্ৰশ্ন কাষৰ চিহ্নৰ অৰ্থ কি যিহেতু এই প্ৰশ্নটোৰ উত্তৰ হৈছে এনচাৰ বি হোৱা নিষেধ